Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল স্বাগতম জনাইছো জোনালী ডেকা ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে ওপৰত থাম্বনেল দেখি আপোনালোকে গম পাইছে গতিকে দেৰি নকৰি বলক ভিডিঅ'টোৰ মাজলৈ যাম আৰু যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰো এতিয়া অলপমান কেঁচা মটৰ গুচাই লৈছো বাকলি ভালদৰে বাকলিখিনি ভালদৰে গুচাই লৈ ধুনীয়াকৈ ধুই ললো দেখিছেনে আৰু এফালে লৈছো পনীৰ ঘৰতে বনোৱা পনীৰ হয় আৰু এটা পিয়াজ কাটি লৈছো এয়া অলপমান ধনিয়া লৈ লৈছো এয়া এটা বিলাহী কাটি লৈছো আৰু আদা নহৰু এতিয়া আদা নহৰু জিৰা আৰু শুকান জলকীয়াখিনি ভালদৰে পেষ্ট বনাই লম আৰু কেইটামান আলু বইল কৰি লৈছো এতিয়া গেছত এটা কেৰাহী পাতি দিছো এতিয়া অলপমান তেল দিছো তেলখিনি অকমান গৰম হ'বলৈ দিম या গৰম হৈ গ'ল দেখিছেনে ইয়াতে কাটি থোৱা পনীৰ কেইডোখৰ ভালদৰে ভাজি লম দুই মিনিট মান ভালদৰে ভাজি লম ভালদৰে লৰাই ললো দেখিছেনে পনীৰ ভজা হৈ গ'ল এতিয়া ধুনীয়াকৈ এটা পাত্ৰত পনীৰখিনি কাঢ়ি লম হৈ গ'ল পনীৰ ভাজা এতিয়া গৰম হৈ থকা তেলখিনিতে কাটি থোৱা পিয়াজ কেইডোখৰ দেখিছে পিয়াজ দিয়া হৈ গ'ল এতিয়া 2 মিনিট মান থৈ দিম ভালদৰে ভাজি হোৱালে পিয়াজখিনি ভজা হৈ গ'ল ইয়াতে অলপমান ৰং গুড়া দিম এচামুচ আপোনালোকে জোখটো নিজে দি ল'ব ভালদৰে ইয়াতে দিছো অলপমান জলকীয়া গুড়া এইখিনি ভালদৰে লৰাই ল'ম দেখিছে ইয়াত এতিয়া আদা নহৰু শুকান জলকীয়া আৰু জিৰা গুড়াৰ পেষ্টখিনি ঢালি দিম দেখিছে এতিয়া ভালদৰে লৰাই ল'ম ভালদৰে লৰাই 2 মিনিটৰ কাৰণে থৈ দিম ভালদৰে ভাজিবৰ কাৰণে দেখিছে ভাজা হৈ গ'ল ইয়াতে দিছো কাটি থোৱা বিলাহী কেইডোখৰ ভালদৰে লৰাই লৈছো ইয়াতে দি দিছো বইল কৰি থোৱা আলুখিনি ভালদৰে সানি গুৰি কৰি ললো ভালদৰে ভাঙি ললো মানে আপোনালোকে ভালদৰে বইল কৰি পেলাই ভাঙি ল'ব তেতিয়া পিছত সহজ হ'ব দেখিছে ভালদৰে লৰাই ললো ইয়াতে দি দিছো ধুনীয়াকৈ চাফা কৰি থোৱা কেঁচা মটৰখিনি এতিয়া ভালদৰে লৰাই লৈছো
ইয়াতে দিম এতিয়া এচামুচ নিমখ, দেখিছে এচামুচ নিমখ দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম। এতিয়া অলপ সময়ৰ বাবে থৈ দিম। দেখিছেনে ভালদৰে ভাজা হৈ গৈছে। ইয়াতে এতিয়া মই এগিলাচ পানী এড কৰিম। কালাৰটো খুবেই সুন্দৰ হৈছে কিন্তু দেই। মই কিন্তু ইয়াতে তেজপাত দুটাও দি দিছোঁ দেই, আপোনালোকে দি ল'ব, মই দেখুৱাবলৈ নহ'ল বাৰু। ইয়াতে এগিলাচ পানী এড কৰিছোঁ। এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া লৰাই লৈ আকৌ 3-4 মিনিটমানৰ বাবে থৈ দিম। উতল আহি গৈছে, আকৌ এবাৰ লৰাই ল'ম। কালাৰটো খুবেই সুন্দৰ হৈছে, দেখিছেনে বাৰু। এতিয়া আলুখিনি আকৌ এবাৰ হেতাৰ সহায়েৰে ভাঙি ল'ম। যিহেতু পানীখিনি দিওঁতে শুকাই গৈছে, এতিয়া আকৌ আধা গিলাচ পানী এড কৰিছোঁ। আপোনালোকে কুহুমীয়া গৰম পানীও দিব পাৰিব, নহ'লে নৰ্মেল পানীও দিব পাৰিব। আকৌ 4 মিনিটমানৰ বাবে থৈ দিম উতল আহিবলৈ। আৰু ইয়াতে এতিয়া ভাজি থোৱা পনীৰখিনি এড কৰিছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। ইয়াতে মই কি মছলা ইউজ কৰিছোঁ আপোনালোকক দেখাম। মই বৰ বিশেষ মছলা ব্যৱহাৰ কৰা নাই। দেখিছে মই ইয়াতে অলপমান পনীৰ মছলা এচামুচ দি দিছোঁ, লগতে আধা চামুচ গৰম মছলা এড কৰিছোঁ। আকৌ এবাৰ লৰাই দিম। এতিয়া ইয়াতে কাটি থোৱা ধনিয়াখিনি এড কৰিছোঁ। ফাইনেলি আমাৰ আলু মটৰ পনীৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। এইদৰে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।